ভেলেণ্টাইন ডে বুলি ক'লে কি আৰু প্ৰেমৰ দিন সেই সময়ৰ প্ৰেম বেলেগ আছিলে চকুৱে চকুৱে চোৱা প্ৰেম এতিয়া মানে কি ফৰেন কাণ্ট্ৰিজবিলাকৰ নিচিনা অপেন হৈ গৈছে এতিয়া সম্পূৰ্ণ বেলেগ মৰম আদৰটো অকণমান কমা যেন আপোনাৰ অনুভৱ হৈছেনে বাৰু সেইটোতো হয় হয় যিখিনি আমাৰ ষ্টুডেণ্টছ আছে মোৰ মতে সিহঁতে আছে সৰস্বতী মাক তেওঁলোকে পূজা কৰা ভাল আৰু যিখিনি ধৰক আমাৰ প্ৰেমটো লাগিবই চবতে প্ৰেমিকাসকলে অন্ততঃ সৰস্বতী মাক পূজা কৰিও তেওঁলোকক অলপ সময় দিয়াটো ভাল মোৰ মতে দিছপুৰ কলেজৰ প্ৰাংগণত আছোঁ পুখুৰীৰ এটা ঐতিহ্যপূৰ্ণ বৈশিষ্ট্য আছে আপোনালোকক বাহিৰৰ পৰা পৰিৱেশখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে উপলক্ষে দুআষাৰ ক'বা বুলি মই তোমাক অনুৰোধ জনালোঁ ফাৰ্ষ্ট অফ অল তোমাক লগ পাই মোৰ ভাল লাগিলে হঠাতে লগ পালোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক আমাৰ নতুন ইউটিউব চেনেল মিক্স অৱ আছামলৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি আপোনালোকে জানে সৰস্বতী পূজা আৰু লগতে ভেলেণ্টাইন ডে গতিকে আমি গুৱাহাটীৰ আশে পাশে আপোনালোকক বিভিন্ন পূজাসমূহ দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব ধামাকা ব্লগ এটা হ'বলৈ গৈ আছে আৰু এটা কথা কি এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হ'ব গতিকে আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু ছাপোৰ্ট কৰি যাব গাইজ আজি আমি সৰস্বতী পূজা উপলক্ষে আমি অকণমান ফুৰিবলৈ ওলাই আহিছোঁ এয়া পংকজ দা আৰু মই যিহেতু আপোনালোকক আজি গুৱাহাটীৰ গোটেইখিনি সৰস্বতী পূজা দেখুৱাব নোৱাৰোঁ যদিও অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ এয়া দুকাপ গৰম চাহৰ জুতি লৈ আমি আমাৰ ভিডিঅ'টিলৈ আগবাঢ়ি গৈছোঁ আহক ফ্ৰেণ্ডছ আপোনালোকেও আমাৰ লগত আপোনালোকে যদি কেতিয়াবা বৰবাৰীলৈ ফুৰিব আহে তেতিয়াহ'লে ইয়াত থকা আপেল পাইত চাহ খাই যাবহি বহুত বেছি স্পেচিয়েল হয় এয়া হৈছে গণেশগুৰিস্থিত দিছপুৰ কলেজ পোনপ্ৰথমতে আমি দিছপুৰ কলেজৰ পৰা আৰম্ভ কৰিলোঁ আমাৰ সৰস্বতী পূজা উপলক্ষে কৰা এই ভ্লগটি আহকচোন ফ্ৰেণ্ডছ দিছপুৰ কলেজৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ ভিতৰ চৰা এই ভিতৰত সোমালোঁ চাওকচোন কিমান এটা ভাল লগা পৰিৱেশ এই প্ৰিয়ান কি কৰিছা এই চোৱা পূজা চোৱা এয়া সৰস্বতী পূজা উপলক্ষে সকলোৱে চেলফি লোৱাত ব্যস্ত পৰিৱেশটো চাই সঁচাকৈ বহুত বেছি ভাল লাগি গৈছে ইমান নিট এণ্ড ক্লিন দিছপুৰ কলেজৰ প্ৰাংগণত আছোঁ আমি ভাল লাগিছে ন পৰিৱেশটো চাৰিওফালে অকণমান দেখুৱাই দিয়াচোন দিছপুৰ কলেজৰ ভিতৰ চৰাত সোমাই সঁচাকৈ বহুত বেছি ভাল লাগিছে ফ্ৰেণ্ডছ এয়া হৈছে খ্ৰীষ্টান বস্তিস্থিত NEF ল' কলেজৰ সৰস্বতী পূজাৰ পৰিৱেশ চাওকচোন ধুনীয়া ধুনীয়া ছোৱালীবোৰ এয়া চেলফি লোৱাত ব্যস্ত হৈ পৰিছে এয়া আমি উপস্থিত হ'লোহি উলুবাৰীস্থিত বি বৰুৱা কলেজত এতিয়া আহিছোঁ আমি বি বৰুৱা কলেজৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আহকচোন ভিতৰলৈ যাওঁ এয়া প্ৰিয়ানে দেখুৱাইছে ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাই দিয়াচোন এয়া হৈছে বি বৰুৱা কলেজৰ সৰস্বতী পূজাৰ ভিতৰ চৰাৰ পৰিৱেশটি চাওকচোন ফ্ৰেণ্ডছ ইমান ভাল লগা এটা পৰিৱেশ এয়া প্ৰিয়ানে সৰস্বতী মাক এটি সেৱা জনালে আৰু লগতে ময়ো সৰস্বতী মাৰ আশীষ বিচাৰি এটি সেৱা জনালোঁ বি বৰুৱা বুলি ক'লে প্ৰিয়ান নাম আছে ন বি বৰুৱাৰ সাংঘাতিক নাম এটা আছে বহুত বেছি ভাল লাগিছে ন বহুত বেছি ভাল লাগিছে সঁচাকৈ ভিতৰ চৰাৰ পৰিৱেশটো আৰু বেছি ভাল লাগে আপোনালোকে চালে দেখুৱালোঁ বি বৰুৱাত আহি কেনেকুৱা লাগিল ভাল লাগিল না যাবৰ মনে যোৱা নাই ন যাব ব'লা কেমেৰা মাৰিছে এই হৈছে আৰু যাওঁ ব'লা ইয়াত কিমান থাকিবা জাম হৈছে বহুত জাম হৈছে ফ্ৰেণ্ডছ আপোনালোকক দেখুৱালোঁ বি বৰুৱাৰ ভিতৰ চৰাৰ অকণমান দৃশ্য আমি এতিয়া গৈ আছোঁ কমাৰ্চলৈ ন কমাৰ্চলৈ যাওঁ এতিয়া ওকে
চাই থাকিব ভিডিঅ'টি। ফ্ৰেণ্ডছ, কমাৰ্চলৈ যোৱাৰ আগতে ভাবিলোঁ আপোনালোকক সন্দিকৈ মহাবিদ্যালয় আৰু কটন ইউনিভাৰ্চিটিৰ সৰস্বতী পূজাৰ দৃশ্যাৱলী কিছু দেখুৱাবলৈ চেষ্টা কৰোঁ। সেয়ে আহকচোন এতিয়া আমি সন্দিকৈ মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ ফালে আগবাঢ়ি যাওঁ। এয়া চাওকচোন, সন্দিকৈ মহাবিদ্যালয়ত সৰস্বতী পূজাৰ উখল মাখল পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে ফ্ৰেণ্ডছ, আপোনালোকেও চাওক আমাৰ লগতে। ভিতৰত নাযাওঁ আৰু ন, ভিতৰত এলাও নাই একচুৱেলি, যাব নোৱাৰি ভিতৰত। এতিয়া আপোনালোকক বাহিৰৰ পৰা পৰিৱেশখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বহুত কিবা কিবি সুধিম বুলি ভাবিছিলোঁ ছোৱালীবিলাকক, ল'ৰাবিলাকক, কিন্তু একচুৱেলি লাজ লাগিল। এইবাৰ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, নেক্সট টাইম দেখুৱাবলৈ চেষ্টা কৰিম, ঠিক আছে। এইখিনি হৈছে কটন ইউনিভাৰ্চিটিৰ পুলিচ পইণ্ট। মানুহৰ ভিৰৰ বাবে আমি ইউনিভাৰ্চিটিৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অকণমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ। তথাপিও আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশটো, চাওকচোন। ৰিয়ান, মোৰ নিজকে কি ফিল হৈছে জানা? নিজকে কটনিয়ান লাগিছে আজি, কটনিয়ান ফিল হৈছে নিজকে। কটনৰ এই চৌহদত থাকি। এয়া কটন ইউনিভাৰ্চিটি, এয়া কটনৰ ভিতৰত আমি। আহা প্ৰিয়ান, একদম ধুনীয়া ধুনীয়া ছোৱালী আছে কিন্তু পংকজ দা। গৈ থাকোঁ। মেম নমস্কাৰ, মই পংকজ বৰ্মন। গতিকে আপোনালোকক লগ পালোঁ, মোৰ চিনাকিয়ে, ভাল চিনাকি। গতিকে আজি সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে একে দিনতে পৰিছে। গতিকে আপুনি এই সন্দৰ্ভত কি ক'ব? মই কি ক'ম আৰু, সৰস্বতী পূজা বুলি ক'লেতো আমি সঁচাকৈ সকলোৱে মানে উৎসুক হৈ থাকোঁ। বিশেষকৈ আমি যেতিয়া গাভৰু আছিলোঁ, স্কুলত যেতিয়া আছিলোঁ বা কলেজত যেতিয়া আছিলোঁ, সেই বস্তুটো মানে এতিয়াও আমি মানে দেখি আছোঁ আৰু ভাল লাগে সেইটো কাৰণত। কাৰণ মা সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়। গতিকে তেখেতক মানে আমি গণেশ পূজা কালি প্ৰথম চুৰু কৰি মানে আৰম্ভণি কৰি পেলাই এতিয়া সৰস্বতী পূজা, সৰস্বতী মাক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক সকলোৱে মানে প্ৰণাম জনাইছে, যাতে মানে আগন্তুক বৰ্ষৰ গোটেইখিনি মানে পঢ়া শুনা সকলোৰে ভাল হয়, তাৰ কাৰণে কামনা কৰিছে সকলোৱে। আমিও কৰিছোঁ মোৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু সকলোৰে কাৰণে কৰিছোঁ। আৰু এই যি পৰিৱেশ, এই পৰিৱেশটো বহুত ভাল লাগে। আমিও সেই স্কুলৰ দিনলৈ ঘূৰি গৈছোঁ মই। এতিয়া মই মানে কি ক'ম আৰু, ভাল লাগিছে। সকলোৱে ৰং বিৰং কাপোৰ, আমাৰো বহুত চখ আছিলে সেইটো সময়ত যে এনেকুৱা পিন্ধিম তেনেকুৱা পিন্ধিম। এতিয়াও নিশ্চয় সেইটো আছে, দেখিছোঁ সকলোকে, বহুত ভাল লাগিছে সেইকাৰণে। আৰু একেলগে ভেলেণ্টাইন ডে পৰিছে। ভেলেণ্টাইন ডেটো স্মৃতি জড়িত হৈ আছেনে মেম ইয়াৰ লগত, ভেলেণ্টাইন ডেৰ লগত? নহয়, স্মৃতি জড়িত আছে নহয়, মানে কি যেতিয়া আমি স্কুলিঙত আছিলোঁ ইমান বিশেষ আমি নাজানিছিলোঁ এইটো মানে ভেলেণ্টাইন ডেৰ বিষয়ে। কাৰণ সেই সময়ত কোনো ছ'চিয়েল মিডিয়া নাছিলে, গতিকে বা টিভিৰ মাধ্যমেৰে যদিও কোনোবাই জানিছিলে, সকলোৰে ঘৰত টিভি নাছিলে সেইটো সময়ত আমি যেতিয়া স্কুলিং কৰিছিলোঁ। কিন্তু যেতিয়া ইউনিভাৰ্চিটিত আছিলোঁ, সেই তাৰে কিছুমান আছে। নিশ্চয় ভাষ্ট ডিফাৰেঞ্চ এটা আপুনি দেখিবলৈ পাইছে ন, এতিয়াৰ আৰু আগৰ যিটো ভেলেণ্টাইন ডে, মানে এটা মানে ডিফাৰেঞ্চ আপুনি মানে লক্ষ্য কৰিছে নহয় জানো? নিশ্চয় বহুত ডিফাৰেঞ্চ আছে। সেই সময়ৰ ভেলেণ্টাইন ডে বুলি ক'লে কি আৰু, প্ৰেমৰ দিন। সেই সময়ৰ প্ৰেম বেলেগ আছিলে, চকুৱে চোৱা প্ৰেম। এতিয়া মানে কি ফৰেন কাণ্ট্ৰিজবিলাকৰ নিচিনা অপেন হৈ গৈছে, এতিয়া সম্পূৰ্ণ বেলেগ। মৰম আদৰটো অকণমান কমা যেন আপোনাৰ অনুভৱ হৈছেনে বাৰু? সেইটোতো হয়, সেইটো মৰম আদৰ এতিয়া আগতকৈ বহুত কমিছে। আগৰ মৰম বহুত বেলেগ আছিল, চকুৱে চাওঁতে লগ নাপালেও বহুত দিনৰ পিছত মানে সেই বস্তু বেলেগ আছিলে। সেইটো মানে কৈ মানে হেৰি কৰিব নোৱাৰি অনুভৱটো, সেইটো অনুভৱ হয়, অনুভূতি হয়। কিন্তু এতিয়াৰ যিবিলাক মানে প্ৰেম, সেইবিলাকত কোনো অনুভূতি জড়িত নাই বুলি মই ভাবোঁ। মানে 100ৰ ভিতৰত কোনোবা 1% বা 2%ৰ আছে, বাকীখিনি মানে একদম মানে দিখাৱা যেন লাগে আৰু, সেইটোৱে ক'ব বিচাৰোঁ। মেম, আমাৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বহুত কথা জানিব পাৰিছোঁ, আৰু আমাৰ ফ্ৰেণ্ডসকলেও নিশ্চয় ভালেই পাব আপোনাৰ কথাখিনি শুনি। গতিকে আপোনাক পুনৰবাৰ শুভেচ্ছা জনাই আপোনাৰ পৰা বিদায় মাগিছোঁ, আৰু লগতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ। ঠিক আছে, মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ এইখিনি কোৱাৰ সুবিধা দিয়াৰ কাৰণে। থেংক ইউ ছ' ভেৰি মাছ। মষ্ট ৱেলকাম। এয়া মোৰ ফ্ৰেণ্ডছ বৰ্ষাক লগ পাই গ'লোঁ হঠাতে কটন ইউনিভাৰ্চিটিৰ চৌহদত। গতিকে বৰ্ষা, আপোনালোকক অকণমান জনাব বুলি আশা কৰিলোঁ। মানে সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে উপলক্ষে দুআষাৰ ক'বা বুলি মই তোমাক অনুৰোধ জনালোঁ।
ফাৰ্ষ্ট অফ অল তোমাক লগ পাই মোৰ ভাল লাগিলে, হঠাতে লগ পালোঁ। হয় আজি ভেলেণ্টাইন্স ডে, প্ৰেমৰ দিন, লগতে আমাৰ সৰস্বতী পূজা। ভেলেণ্টাইন ডে বুলি তোমাক শুভেচ্ছা জনালোঁ। মোৰ ফালৰ পৰা তোমালৈ থাকিল। লগতে সৰস্বতী পূজাৰ শুভকামনা। লগ পাই থাকিম, লগ পাই থাকিম আশীৰ্বাদ সদায় থাকিব নহয় জানো? সদায় ঠিক আছে। মৰমো সদায় থাকিব। নিশ্চয় নিশ্চয়, থেংক ইউ ছ' মাছ। হয়, হয় ভাল লাগিল দেই, আকৌ লগ পাম। ঠিক আছে, থেংক ইউ, বাই বাই বাই। বন্ধুসকল, এয়া মই লগ পালোঁ ৰাজু। মই মানে তেওঁক ক্লাছ ক্লাছ 6ৰ পৰা হয়, হয়। টিউশ্যন কৰাইছিল মানে আগৰ পৰাই। আজি লগ পাই বহুত বেছি ভাল লাগিল। আপোনাকো বহুত ভাল লাগিল। বহুত দিনৰ মূৰত আজি সৰস্বতী পূজাৰ দিনা বুলি কয় না, ভেলেণ্টাইন ডে বুলি কয়, কোনদিনা কয় নাজানো আৰু মানে ভাল লাগিল। বহুত বছৰৰ মূৰত লগ কৰা যায় ধৰক আজি। মোৰো ভাল লাগিল। তুমি যে মাতিছা, মই চিনি ধৰিবই পৰা নাই তোমাক। মই দূৰৰ পৰাই দেখা পালোঁ আপোনাক, দূৰৰ পৰা দেখা পাই আপোনাক মাত দিলোঁ। ভাল লাগিল। তুমি আমাৰ চেনেলটো চাবা, ছাবস্ক্ৰাইব কৰি দিবা, মই পঠিয়াই দিম লিংকটো। ঠিক আছে। আৰু লগতে তুমি এতিয়া আজি যে আহিছা, আজিতো তুমি এটা বিশেষ দিনতহে আহিছা ইয়ালৈ। হয়, হয়। গতিকে সৰস্বতী আৰু ভেলেণ্টাইন ডে একেলগে পৰিছে। হয়। এই সন্দৰ্ভত তুমি কি ক'বা? মানুহে কি চাওক, আজি যিখিনি আমাৰ ষ্টুডেণ্টছ আছে, মোৰ মতে সিহঁতে আছে সৰস্বতী মাক। সৰস্বতী মাক তেওঁলোকে পূজা কৰা ভাল। আৰু যিখিনি ধৰক আমাৰ প্ৰেমটো লাগিবই চবতে, প্ৰেমিক প্ৰেমিকাসকলে অন্ততঃ সৰস্বতী মাক পূজা কৰিও তেওঁলোকক অলপ সময় দিয়াটো ভাল মোৰ মতে। সেইখিনি আজিৰ দিনটো যিহেতু আজিৰ এই প্ৰেমিক প্ৰেমিকাৰ বিশেষ দিন, সেইকাৰণে যদিও তুমি মোৰ ষ্টুডেণ্ট, হয়, মানে ৰিলেশ্যনটো এটা ফ্ৰেণ্ডশ্বিপ, মানে ভাল বন্ধুত্ব টাইপৰ ন, বন্ধুত্ব সুলভ এটা সম্পৰ্ক আছে তোমাৰ লগত। হয়। গতিকে তোমাক মই নিশ্চয় সুধিব পাৰোঁ, হয়। তোমাৰ কিবা ভেলেণ্টাইন আছেনে? ভেলেণ্টাইন মই সঁচা কথা আছিল বাৰু আগতে, আচ্ছা। এতিয়া কিন্তু নাই বৰ্তমান। আচ্ছা আচ্ছা। বেয়া নালাগেনে বাৰু এনেকৈ কাপোলবিলাক দেখিলে? বেয়া অলপ লাগে আৰু চবৰে লাগে, এইটো অভিয়াছলি চবৰে লাগিব বাৰু দেখা পালে। নিশ্চয় নিশ্চয়, মই শুভকামনা জনাইছোঁ। আৰু তুমি সৰু ল'ৰা, গতিকে এতিয়া নিজৰ কাম কৰা, নিজক লৈ ব্যস্ত থাকা, নিজৰ কেৰিয়াৰটো ভালকৈ গঢ় দিয়া। ধন্যবাদ। গতিকে বহুত বহুত ধন্যবাদ জনালোঁ। হয়, ছাৰ। নিশ্চয় লগ পাম। ঠিক আছে, বহুত ভাল লাগিল। অ'কে, থেংক ইউ। এয়া ফ্ৰেণ্ডছ, নেহৰু পাৰ্কত সোমাব আহিছিলোঁ, কিন্তু নাই, মানুহৰ ইমান ভিৰ, সোমাব নোৱাৰি। গতিকে বেলেগ এদিন আপোনালোকক ইয়াৰে দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজি বেয়া নাপাব। নেহৰু পাৰ্কত প্ৰৱেশ কৰিব নোৱাৰি। এয়া আমি আহিলোঁ দীঘলী পুখুৰীৰ পাৰত থকা পাৰ্কখনলৈ বুলি। এয়া পাৰ্কৰ ভিতৰত সোমালোঁ। এয়া দীঘলী পুখুৰীৰ পাৰ্ক। এই দেখুৱাইছোঁ, চাওকচোন, ভাল লাগিছে পৰিৱেশটো। দীঘলী পুখুৰীৰ এটা ঐতিহ্যপূৰ্ণ বৈশিষ্ট্য আছে। গতিকে আপোনালোকে জানে দীঘলী পুখুৰীৰ বিষয়ে, মই বেছি নকওঁ। কিন্তু আজি সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে কাৰণে যথেষ্ট মানুহ হৈছে। আপোনালোকে চাওকচোন পৰিৱেশটো কেনেকুৱা পায়। এয়া হৈছে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি। এই চেগতে আমি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। এয়া চাওকচোন ফ্ৰেণ্ডছ, দীঘলী পুখুৰীৰ পাৰত মানুহৰ কিমান ভিৰ দেখিবলৈ পোৱা গৈছে। বহুত ভিৰ, যাওঁ ব'লা ন? এতিয়া বাপৰে, একদম দেখিছেনে কিমান ভিৰ এইবিলাক, চাওকচোন। এতিয়া যাম কমাৰ্চলৈ। আমি কমাৰ্চৰ অকণমান দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে অ'কে। এয়া চানমাৰীৰ অভাৰ ব্ৰিজ। চানমাৰীৰ অভাৰ ব্ৰিজ বুলি ক'লে সকলোৰে মনত এটা আকৰ্ষণ থাকি যায়, এট্ৰেকশ্যন এটা থাকি যায়। একদম সুন্দৰ পৰিৱেশ। চানমাৰী বুলি ক'লে আমাৰ এটা আড্ডা বহে। ত' আপোনালোকে চাওকচোন, চানমাৰী আড্ডা বুলি ক'লে আজি যিহেতু সৰস্বতী পূজা উপলক্ষে ওচৰতে কমাৰ্চ কলেজখন, ইয়াতে বহুত ল'ৰা ছোৱালী আহে, ইয়াতে বহে। ফ্ৰেণ্ডছ, সঁচাকৈ বহুত বেছি ভাল লাগিছে। এনেকুৱা এটা পৰিৱেশত নিজকে বিলীন কৰি দিবৰ মন গৈছে। আপোনালোকে আহিবচোন ইয়ালৈ। গধূলি হ'লে আহিলে আপোনালোকে এটা ভাল পৰিৱেশ উপভোগ কৰিবলৈ সক্ষম হ'ব। চাওকচোন, ইমান ভাল লগা এটা পৰিৱেশ চাৰিওফালে বিৰাজমান হৈ পৰিছে।
চান্দমাৰীৰ সৌন্দৰ্যটোৱে বেলেগ। চাওকচোন আপোনালোকে চান্দমাৰীৰ সৌন্দৰ্যটো। কমাৰ্চ কলেজখন ইয়াৰ পৰা দেখাই পায়। আপোনালোকক কমাৰ্চ কলেজৰ সৰস্বতী পূজাৰ দৃশ্যাৱলী দেখুৱাবলৈ সক্ষম নহ'লোঁ, তাৰ বাবে দুখিত। নেক্সট ইয়াৰ যদি ভগৱানে ভালে কুশলে ৰাখে তেতিয়াহ'লে নিশ্চয় আপোনালোকক কমাৰ্চ কলেজৰ সৰস্বতী পূজাৰ যি দৃশ্যাৱলী, যি পৰিৱেশ, সেয়া দেখুৱাবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে আপোনালোকে বেয়া নাপাব। নমস্কাৰ বন্ধুসকল, আজি আমাৰ আহি ব্লগটিৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ। গতিকে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ। এই ক্ষেত্ৰত কিবা ভুল ভ্ৰান্তি হৈ যোৱাটো নিতান্তই স্বাভাৱিক কথা। গতিকে আপোনালোকে আমাৰ ভুলবোৰ আঙুলিয়াই দি আমাক যেন আগবাঢ়ি যোৱাত সহায় কৰে আৰু আমাক ছাপোৰ্ট কৰিব ফ্ৰেণ্ডছ। এটা সম্পূৰ্ণ নতুন চেনেল হয়, গতিকে আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম। এয়া আমাৰ মিক্স অফ আছাম। এটি সম্পূৰ্ণ নতুন চেনেল হয়, গতিকে আপোনালোকে আমাক ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে পাহৰি নাযাব। পুনৰ এটি নতুন ভ্লগৰ প্ৰতিশ্ৰুতিৰে এয়া আজি আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।